আজি মই আপোনালোকৰ লগত কাচকলৰ সৰু সুৰা ৰেচিপি এটা মই শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মানে কাচকলৰ পকৰি একেবাৰে সাধাৰণকৈ ঘৰত থকা বস্তুৱে বনাব পাৰিব। ইয়াৰ কাৰণে প্ৰথমতে কাচকলকেইটা মই বাকলিটো গুচাই ধুনীয়াকৈ ধুই লৈছোঁ। মাজতে অলপ অলপ কাটি দিছোঁ, মানে তেতিয়া বইল কৰিবলৈ সুবিধা হয়। প্ৰথমতে মই কাচকলকেইটা বইল কৰি ল'ম। কাচকলকেইটা মই নৰ্মেল পানীতে গৰম কৰিছোঁ, একো তাত ব্যৱহাৰ কৰা নাই। আপোনালোকেও তেনেকৈ কৰিব পাৰে। এটা গ্লাছৰ সহায়ত মই এইখিনি পিটিকি লৈছোঁ, মানে বহুত বেছি গৰম হৈ আছে যে সেইটো কাৰণে গ্লাছটো লৈ লৈছোঁ, আৰু গ্লাছে এনেকৈ কৰিলে সুবিধা হয়। এইফালে অকণমান নিমখ দিছোঁ, আধা চামুচমান বেকিং পাউডাৰ দিছোঁ। একেবাৰে নৰ্মেল হয়, সকলোৱে ঘৰতে বনাই খাব পাৰিব। মানে চবেই পিটিকা খাই ভাল নাপায় বা শাকত দিলেও চবেই কাচকল খাই ভাল নাপায়, সেইটো কাৰণে এনেকৈ খাই চাবচোন কেতিয়াবা, সঁচাকৈ বহুত ভাল লাগে। এইফালে মই ধুনীয়াকৈ এইখিনি পিটিকি এটা বল বনাই লৈছোঁ। তাৰপাছত এটি এটিকৈ সৰু সৰু কৰি মই কেৰাহীত দি দিছোঁ। ৰিফাইনত দিব, তেতিয়া অকণমান বস্তুটো খাবলৈ ভাল হয়। মিঠাতেলটো দিব পাৰে বাৰু, একো কথা নাই। এইফালে আমাৰ কাচকলৰ পকৰি ৰেডি। একোৱেই ব্যৱহাৰ কৰা নাই, মই অকল নিমখ আৰু বেকিং পাউডাৰ অকণমান ব্যৱহাৰ কৰিছোঁ। ৰিফাইন তেলত পুৰিছোঁ ইমানখিনি, বেচনো ব্যৱহাৰ কৰা নাই। আপোনালোকেও এনেকৈ খাই চাবচোন, বহুত টেষ্টি হয়।